হাই এভৰিৱান, মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ঠাইলৈ আহিছোঁ আৰু সেই গতিকে এই ঠাইডোখৰ আপোনালোকক দেখুৱাবলৈ মই সম্পূৰ্ণ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এই ঠাইডোখৰ ক'ত আছে মই ভিডিঅ'টোৰ শেষত জনাম, সেই গতিকে সম্পূৰ্ণ চাই যাব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰাস্তাটো হৈছে নেশ্যনেল হাইৱে 36। ইয়াৰ কাষতেই আছে সুন্দৰ ঠাইখিনি আৰু এতিয়া মই গৈ আছোঁ। লগত আছে মোৰ মা আৰু আমাৰ ওচৰৰে বৰমা এগৰাকী। হাইৱেৰ পৰা বাওঁ চাইডে সোমাই আহিয়ে এই ঠাইখিনি পায়। এখন ধুনীয়া গাঁও হয়। ইয়াত আছে ডাঙৰ ডাঙৰ পাথৰ আৰু পাথৰৰ ওপৰত আছে এটা সুন্দৰ মন্দিৰ, শিৱ মন্দিৰ। আমি তালৈকে বুলি আগবাঢ়িছোঁ। বলক তেন্তে। এই পাথৰটো ইমানেই ডাঙৰ আৰু ইয়াৰ ওচৰৰ মানুহে কোৱা মতে এই পাথৰটো বোলে প্ৰথমতে সৰু আছিল আৰু এতিয়া বোলে ডাঙৰ হৈ হৈ গৈ আছে, মানে জীয়া পাথৰ। মোৰ কিন্তু বিশ্বাস হোৱা নাই, পাথৰ জানো ডাঙৰ হয়। এয়া গোটেই পাথৰটো দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। অকণমান ময়ো ওলাই দিছোঁ। ভিডিঅ' কৰি থাকিলে জানো হ'ব, নিজেওতো ওলাব লাগিব। আমি মন্দিৰটোলৈ আগবাঢ়িছোঁ। এইফালেদি আমি সোমাই আহিছোঁ। ইয়াত এই ডাঙৰ ডাঙৰ পাথৰবোৰ সৰু সৰুকৈ ভাঙি মানুহবোৰে ব্যৱসায় কৰে, মানে পাথৰৰ ব্যৱসায়। এয়া দেখিছেনে সৰু ল'ৰাটো? এইটো চাওক, এই ল'ৰাটোও পাথৰ ভাঙি আছে। দেখি মোৰ খুবেই বেয়া লাগিল। কিছুমান মানুহে কিমান কষ্ট কৰিব লগা হয় দুবেলা দুমুঠিৰ কাৰণে, নহয় জানো? ইয়াত কেৱল ডাঙৰ ডাঙৰ পাথৰবোৰেই দেখা যায়, চাইডে চাইডে পথাৰ আৰু মানুহৰ ঘৰবোৰ। সঁচাই কিমান ধুনীয়া পৰিৱেশ, নহয় জানো? এয়া দেখিছেনে মাইকী মানুহ কেইজনীয়ে পাথৰ ভাঙি আছে। এওঁলোকৰো পাথৰৰ ব্যৱসায়, মানে পাথৰবোৰ সৰু সৰুকৈ ভাঙি থাকে। সঁচাই দেখি ভাল লাগিলে। এতিয়া ঠাইখিনি অকণমান জংঘল হৈছে। মই প্ৰথমবাৰ আহোঁতে কিন্তু ইমান জংঘল নাছিল, ধুনীয়া আছিলে আৰু বোকাও হ'ল বহুত। ৰাস্তাবোৰ জংঘলীয়া ৰাস্তা, গৈ কিন্তু খুব ভাল লাগে। কাৰণ এতিয়া বৰষুণৰ দিন, বৰষুণ হৈ আছে। এয়া দেখিছেনে ইমান বোকা। কোনফালে যাম বাৰু এতিয়া? এই ছাইডেদি গৈ পাথৰৰ ওপৰেদি গৈ আমি আগবাঢ়োঁ। বলক। এই ঘৰটো দেখিছেনে? সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশত থকা ঘৰ। এনেকুৱা ঘৰবোৰত মোৰ যে থাকিবলৈ খুবেই মন যায়। এতিয়া আমি পালোহি মন্দিৰলৈ উঠি যোৱা ৰাস্তাটো। বলক তেন্তে আগবাঢ়োঁ মন্দিৰলৈ। আমাৰ ওচৰৰে দাদা এজনে ৰাস্তাটো দেখুৱাই দিছে, কাৰণ আমি অলপ পাহৰিছিলোঁ, সেইকাৰণে তেখেতক লগতে লৈ আহিছোঁ। এয়া দেখিছেনে? মায়ে উঠিবই পৰা নাই। শকত মানুহ, অলপ কষ্টটো হ'বই। এয়া আহি আহি আমি মন্দিৰ পালোহি। চাওকচোন কিমান ধুনীয়া ঠাইত এটা মন্দিৰ আছে। মই আপোনালোকক কৈছোঁৱেই ঠাইডোখৰ এতিয়া অকণমান লেতেৰা হৈ আছে, কাৰণ বৰষুণৰ দিন, জংঘলো হৈ আছে। আৰু এই মন্দিৰটোত এজন পূজাৰীও থাকে, ইয়াতে থাকে তেখেত। বৰ্তমান আমি পূজাৰীজনক লগ নাপালোঁ। এয়া আমি আগবাঢ়িছোঁ। ইয়াতে অকণমান সময় আমি বহিম আৰু সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবলৈ মই চেষ্টা কৰিম। এইটো দেখিছেনে? কিমান ডাঙৰ পাথৰ। ইয়াতে আমি অলপ সময় বহিম আৰু মোৰ মায়ে যে পানী বটল, মাজা সকলোবোৰ লৈ আহিছে। এতিয়া আমি একেবাৰে ওপৰত আছোঁ আৰু ওপৰৰ পৰা সকলোবোৰ দেখুৱাইছোঁ। চাওকচোন কিমান ভাল লাগিছে। কেতিয়াবা সঁচাই ভাল লাগে। আমাৰ অসমতো যে কিমান ধুনীয়া ধুনীয়া ঠাই আছে আৰু এইটো বেছিকৈ ভাল লাগে যে এইবোৰৰ মাজতে আমিও থাকিবলৈ পাইছোঁ। এয়া মায়ে বহি মাজা খাই আছে। ময়ো অকণমান মাজা খাই ল'লোঁ, কাৰণ ওপৰলৈ উঠিছোঁ ইমান, ভাগৰটো লাগিবই, নহয় জানো?
মই কৈছিলোঁ আপোনালোকক মোৰ মায়ে ফুল গছ খুবেই ভাল পায়। এয়া দেখিছেনে সেই মানুহজনক ইমান ওখ পাথৰটোত উঠায়ো ফুলৰ ডাল কাটি আনিবলৈ দিছে। ইয়াৰে ফুল এপাহ মই ছিঙিও আনিলোঁ। মন্দিৰৰ ভিতৰলৈ মই নোসোমালোঁ, মাহঁতে সেৱা কৰিলে আৰু মই বাহিৰৰ পৰাই সেৱা কৰিছোঁ। এয়া আমি এতিয়া উভতিছোঁ, কাৰণ আমাৰ আৰু এফালে যাব লগা আছে, সেই গতিকে সোনকালে আমি উভতিছোঁ। ইয়ালৈ আকৌ এবাৰ আহিম, তেতিয়া ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি দেখিছেনে হাইৱে পাই গ'লোহি, আৰু এতিয়া আমাৰ কাৰণে পাপা ৰখি আছেহি আহি ৰাস্তাত, কাৰণ আমি এতিয়া যাম বজাৰলৈ, দুই এটা ঘৰৰ বস্তু বজাৰ কৰিবলৈ। এয়া পাপাৰ ওচৰ পালোহি, পাপা গাড়ীলৈ ৰখিয়ে আছে, বহুত সময় ৰখিলে। এতিয়া আমি যাম বজাৰ কৰিবলৈ। এইখন আমাৰ নতুন গাড়ী, ইয়াৰ ৰিভিউ এটা মই আন এটি ভিডিঅ'ত জনাম বাৰু আপোনালোকক। আৰু এতিয়া মই উঠিলোঁ গাড়ীত, আৰু ব'লক তেন্তে বজাৰলৈ যাওঁ। এইখিনিতে মই আপোনালোকক জনাওঁ যে এই ঠাইডোখৰ আছে কাৰ্বি আংলং জিলাত, আৰু কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল নামৰ পুলিচ আউটপোষ্টৰ নিচেই কাষতে। এই থানাখন হাইৱে একেবাৰে ছাইডতে, আৰু বৰ্তমান আমি ইয়াতে আছোঁ কাৰণ মোৰ পাপা এগৰাকী আৰক্ষী বিষয়া হয়। তেওঁ যোৱা 2019 চনৰ ডিচেম্বৰ মাহত ইয়ালৈ ট্ৰান্সফাৰ হৈ আহিছিল, সেই গতিকে আমি থানাৰ কোৱাৰ্টাৰতে আছোঁ, আৰু ইয়াৰ পৰা এই ঠাইডোখৰ নিচেই কাষতে। এয়া দেখিছেনে ৰাস্তাৰ ছাইডতো ডাঙৰ ডাঙৰ পাথৰ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আমাৰ কেইখনমান ফটো এড কৰি দিছোঁ, কেনেকুৱা পালে জনাব, কাৰণ ক'ৰবালৈ গ'লে ফটো মাৰাটো কম্পালচৰি নহয় জানো, নহ'লে মনটো খুবেই বেয়া লাগে।